চিকেন, আদা নহৰু জলকীয়াৰ পেষ্ট 2 চামুচ, দৈ, গৰম মছলা পেকেট, নিমখ সোৱাদ অনুসৰি, বিৰিয়ানী মছলা 2 চামুচ, লং ইলাইচি 4টা লৈছোঁ, দালচেনি 4 টুকুৰা লৈছোঁ আৰু জালুক লৈছোঁ 4-5টা, হালধি 2 চামুচ। আৰু এই মছলাটো মই ঘৰতে প্ৰস্তুত কৰা হয়। যদি আপোনালোকে এই মছলাটোৰ ৰেচিপি জানিব বিচাৰে তেন্তে মোক প্লিজ কমেণ্টত জনাব, মই নেক্সট ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে চিকেনখিনি দৈখিনি দি দিব, তাৰপিছত গোটেইখিনি মছলা এবিধকৈ দি ল'ব। এনেদৰে গোটেইখিনি মছলা দি হোৱাত ভালদৰে মিক্স কৰি কিনে 5-6 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিব। তাৰপিছত মই হায়দৰাবাদী বিৰিয়ানী বাসমতি ৰাইচ লৈছোঁ। এই গিলাচটোৰে 2 গিলাচ আৰু অকণমান লৈছোঁ। 1 গিলাচত 3জন মানুহ খাব পাৰে আৰামছে। তাৰপিছত ধুনীয়াকৈ ধুই লৈছোঁ, ধুই লৈ এনেকৈ শুকাই লৈছোঁ। 4টা পিঁয়াজ কাটি লৈছোঁ আৰু তেজপাত 2 খিলা, ৰিফাইন অইল লৈ লৈছোঁ অলপ বেছিকৈ, তেজপাত 2 খিলা দি লৈছোঁ আৰু গোটা জিৰা। তাৰপিছত পিঁয়াজখিনি কম জুইত ফ্ৰাই কৰি থাকিব এনেদৰে হোৱালৈকে। তাৰপিছত মই ফ্ৰিজৰ পৰা ওলাই চিকেনখিনি দি লৈছোঁ আৰু 5 মিনিটৰ কাৰণে কম জুইত প্ৰথমে ফ্ৰাই কৰি লৈছোঁ। এনেদৰে 5 মিনিট পিছত মই ঢাকন মাৰি দিছোঁ 5 মিনিটৰ কাৰণে। তাৰপিছত চাওক কি ধুনীয়াকৈ তেল উঠিছে, চিকেনটো প্ৰায় হৈয়ে গৈছে মোৰ। এনেদৰে ভালকৈ ব্ৰাউন হোৱাত মই চাউলখিনি দি লৈছোঁ। চাউলখিনি দিয়াৰ পিছত ইমান বেছি মিক্স কৰিব নালাগে, অলপ মিক্স কৰিলেই হৈ যাব, কাৰণ চাউলখিনি ভাঙি যোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত মই যোনটো চাউল লৈছিলোঁ যোনটো গিলাচেৰে, সেই গিলাচেৰে আপোনালোকে 2 গিলাচ পানী দি দিব। তাৰপিছত মই ঘি 2 চামুচ দি লৈছোঁ। তাৰপিছত এটা চিটি মৰাৰ পিছত, চিটিটো যোৱাৰ পিছত মই খুলি চাইছোঁ, চাওক কি ধুনীয়াকৈ হৈ গৈছে, চাউলবোৰ ধুনীয়াকৈ সিজি গৈছে আৰু গোন্ধটো যে কি ক'ম, কি ধুনীয়া গোন্ধ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বহুত বেছি টেষ্টি হৈছিল আৰু খাই বহুত বেছি ভাল লাগে। একেবাৰে ৰেষ্টুৰেণ্ট ষ্টাইল ঘৰতে বনাব পাৰে। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।